নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, পেন কাৰ্ড ডাউনলোড কৰা এতিয়া আধাৰ কাৰ্ডৰ দৰে সাধাৰণ হৈছে। এতিয়া আপুনি কৰিব খুজিলে অনলাইনতে পেন কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰে। ডাউনলোড কৰা ডিজিটেল পেন কাৰ্ড ফিজিকেল পেন কাৰ্ডৰ দৰে সম্পূৰ্ণৰূপে বৈধ। ইয়াক আপুনি ব্যৱহাৰ কৰিব পাৰে। সেয়ে আজি এই ভিডিঅ'টো মই আপোনালোকক অনলাইন পেন কাৰ্ড কেনেদৰে ডাউনলোড কৰে সম্পূৰ্ণ ইয়াৰ প্ৰক্ৰিয়া আপোনালোকক দেখুৱাম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে পেন কাৰ্ড ডাউনলোড কৰিবলৈ আপোনালোকে এই পৰ্টেলত আহিব লাগিব। লিংকটো আপোনাৰ ডেছক্ৰিপশ্যনত দি দিম, যাতে তাৰ পৰা আপোনালোকে ডাইৰেক্ট ইয়াত আহি যাব পাৰে। যদি আপুনি NSDL-ৰ পৰা পেন কাৰ্ড বনাইছে বা পেন কাৰ্ডৰ সংশোধন কৰোৱা হৈছে, তেন্তে আপুনি এই পৰ্টেলৰ পৰা পেন কাৰ্ড ডাউনলোড কৰিব পাৰে। আৰু যদি আপুনি UTI পৰ্টেলৰ পৰা পেন কাৰ্ড বনাইছে বা পেন কাৰ্ডৰ কোনো সংশোধন কৰাইছে, তেন্তে আপুনি UTI পৰ্টেলৰ পৰাও পেন কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰি। দুইখন পৰ্টেলৰ পৰাই আপোনালোকে এই পেন কাৰ্ডসমূহ ডাউনলোড কৰাৰ প্ৰক্ৰিয়াটো একেবাৰে একেই আৰু লগতে ফ্ৰীও। আপুনি এটা নতুন পেন কাৰ্ড বনাইছে বা তাত সংশোধন কৰাইছে, তাৰ পাছত 30 দিনৰ ভিতৰত আপুনি 3বাৰ একেৰাহে পেন কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। আৰু 30 দিনৰ পাছত আপোনাৰ পেন কাৰ্ড ডাউনলোড কৰিবলৈ 8 টকা 26 পইচা পে'মেণ্ট কৰিব লাগিব। তাত পেন কাৰ্ড ডাউনলোড কৰিবলৈ আপুনি আপোনাৰ পেন কাৰ্ডৰ নম্বৰ এণ্টাৰ কৰিব লাগিব। তাৰ পাছত আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ এণ্টাৰ কৰিব লাগিব, আপোনাৰ জন্মৰ মাহৰ বাছনি কৰিব লাগিব। তাৰ পাছত আপুনি আপোনাৰ জন্মৰ বৰ্ষ এণ্টাৰ কৰিব লাগিব। ইয়াৰ পাছত কনচেণ্ট দিবলৈ আপুনি ইয়াত টিক কৰিব লাগিব। তাৰ পাছত কেপচা কোডটো আপুনি পূৰণ কৰি I am not robot এইটো আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব। আৰু এই পেন কাৰ্ড লগতে কোনটো মোবাইল নম্বৰ আৰু ইমেইল ID সংলগ্ন আছে সেয়া আপুনি তাত দেখিবলৈ পাব। এতিয়া আপোনাৰ এটা OTPৰ প্ৰয়োজন হ'ব। আপুনি ইমেইল ID বা মোবাইল নম্বৰ আৰু দুইৰ ওপৰত ক্লিক কৰিব পাৰে, কিন্তু যিটো আপোনাক কেৱল দৰকাৰ হয়, যিহেতু মোক মোবাইল নম্বৰৰ ওপৰত OTPটো লাগে, সেইবাবে ইয়াত মই ক্লিক কৰিব লাগিব মোবাইল নম্বৰত। তেন্তে ইয়াত মই টিক কৰিম আৰু তাৰ পিছত কনচেণ্টটো দিব লাগিব আপোনাৰ। আৰু জেনেৰেট OTP পেন কাৰ্ডৰ সৈতে আপোনাৰ যি মোবাইল নম্বৰ সংযুক্ত আছে তেওঁলৈ এটা OTP পঠিয়াব। OTPটো ইয়াত এণ্টাৰ কৰিব লাগিব আৰু তাৰ পাছত ভেলিডেট কৰিব লাগিব আৰু আপোনাৰ তাৰ পাছত ফিজ পে' কৰিব লাগিব। আপুনি ইয়াত কণ্টিনিউড কৰিব লাগিব। কিদৰে আপুনি পে'মেণ্ট কৰিব বিচাৰে সেয়া আপুনি আপোনাৰ ওপৰত নিৰ্ধাৰিত কৰে, যিহেতু আপুনি UPI IDৰ যোগেদিও পে' কৰিব পাৰে। আৰু ইয়াত আপোনাৰ 8 টকা 26 পইচা আপোনাৰ পে'মেণ্ট পে' কৰিব লাগিব। আৰু পে'মেণ্টটো আপোনালোকে কনফাৰ্ম কৰাৰ পাছত আপোনাক এটা ৰিডাইৰেক্ট কৰা হ'ব। আপুনি এই QR কোডটো আপোনালোকে স্কেন কৰাৰ হিচাপে আপুনি দেখাব পাৰে। আৰু আপোনাৰ ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড, UPI অথবা নেট বেংকিঙৰ যোগেদিও আপুনি পে'মেণ্ট কৰিব পাৰে। যেনে যদি আপুনি UPI খৰচ কৰিব বিচাৰে, তেন্তে আপুনি ইয়াত UPIত ক্লিক কৰিব লাগিব। তাৰ পাছত আপোনাৰ UPI IDটো আপুনি ইয়াত এণ্টাৰ কৰিব লাগিব। তাৰ পাছত সেই UPI এপ্লিকেশ্যনলৈ আপুনি আগবাঢ়ি যাব আৰু UPI IDটোত আপোনাৰ পে' অপশ্যনত আপোনাৰ UPI গুগল পে' হওক বা ফোনপে' হওক, আপোনালোকে তালৈ পে'মেণ্ট অপশ্যন গুচি যাব আৰু নটিফিকেশ্যন গুচি যাব আৰু আপুনি তাৰ পৰাই ডাইৰেক্ট পে' কৰিব পাৰে। আৰু আপোনালোকে যেতিয়া পে'মেণ্ট ৰিচিপ্ট সৃষ্টি হৈ যাব, তেতিয়া আপুনি ৰেকৰ্ডটো ডাউনলোড কৰিব পাৰে, যিটো ৰিচিপ্টটো আপোনাৰ, আৰু আপোনাৰ ইমেইল IDত পঠিয়াই দিয়া হ'ব পেন কাৰ্ডটো। ইয়াৰ পিছত আপোনালোকে ইমেইল IDৰ এই ফাইলটো এটা পাছৱৰ্ডৰ সুৰক্ষিত হৈ থাকে। সেয়ে ইয়াত আপুনি পাছৱৰ্ড প্ৰৱেশ কৰিব লাগিব আৰু পাছৱৰ্ডটো আপোনাৰ জন্মৰ তাৰিখটো হৈছে আপোনাৰ পাছৱৰ্ড। সেয়ে আপুনি আপোনাৰ ইয়াত জন্মৰ তাৰিখ প্ৰৱেশ কৰিব লাগিব, অৰ্থাৎ জন্মৰ তাৰিখটো আপুনি এণ্টাৰ কৰিব লাগিব। তাৰপিছত জমা আৰু এনেদৰে আপোনাৰ ডিজিটেল পেন কাৰ্ডসমূহ আপোনাৰ সমানে আপোনাৰ কামত আহিব। আপোনালোকে ইয়াৰ পৰাই যোগেদিও ডিজিটেল পেন কাৰ্ডৰ যোগেদিও আপোনালোকে ইয়াত ভেলিডেট হ'ব পাৰে আপোনাৰ। আৰু আজিৰ ভিডিঅ'টো ইমানেই। যদি আপোনালোকে ভিডিঅ'টো পচন্দ হৈছে, তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো আপোনাৰ বন্ধুসকললৈ প্ৰেৰণ কৰক, যাতে তেওঁলোক সকলো উপকৃত হয়।